আজিৰ কবিতাৰ শিৰোনাম কবি বজাৰত সোমাইছে। মোনাটোলৈ কবি বজাৰত সোমাইছে। লিষ্টখন দীঘল, জেপটো সৰু। কিমান যে বিধে বিধে বস্তু খাবলৈ, জীয়াই থাকিবলৈ। কবিয়ে এফালৰ পৰা চাই গৈছে বজাৰখন, বস্তুবোৰ, দামবোৰ। বয় বস্তুৰ জুই চাই দাম, বেপাৰী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড দৰদাম। বস্তুৰ দামবোৰ কোনে বঢ়ায়, বস্তুৰ দামবোৰ কোনে চলায়? কবিৰ দৰে মানুহবোৰক মাৰিবলৈকে আকাশলংঘী দামবোৰ। কোনোবাই কৈছে বানপানীৰ বাবে দামবোৰ বাঢ়িছে, কোনোবাই কৈছে চিণ্ডিকেটৰ বাবে দামবোৰ বাঢ়িছে। কবিয়ে সকলো শুনিছে, বুজিছে। কিন্তু কবিৰ কথা কোনে ক'ব, কোনে শুনিব, কোনে বুজিব? কবিয়ে মনৰ মাজতে গণিত এখন গুণাকথা কৰে। কি ল'ব লাগিব, কিমান ল'ব লাগিব, কিমানখিনি ল'লে হাতত থকা টকাকেইটাৰে জুৰিব। টকাৰ গণিত মিলাই এপদ এপদকৈ কবিয়ে প্ৰয়োজনীয় বস্তুবোৰ লৈছে। 1 কেজিৰ ঠাইত আধা কেজি, আধা কেজিৰ ঠাইত 1 পোৱা। কিবা কৰি চলিব লাগিব, কিবা কৰি জীয়াই থাকিব লাগিব। কবিতা লিখি কবি হোৱা সহজ, কবি হৈ জীয়াই থকা টান। আধৰুৱা মন এটা লৈ কবি খৰ্মা হয়। কবিতা লিখি এই কবি কোনদিনা জানো কোটিপতি হয়। ধন্যবাদ।